মোকো দে না ৰে মই খাই যাব বিচাৰিছোঁ মোৰ জীৱনত বহুত দুখ হৈছে ৰে কি ক'ম চেনি খোৱা মানুহটোৱে যদি চিগাৰেট খাইছে দিয়ক নাই তোক কি ক'ম আৰু জীৱনত ইমান দুখ হৈছে চিৰিয়াছলি এনেই এবাৰ খাই চাব ইচ্ছা কৰিছে চিগাৰেট কোনে জান যাৰ অন্তৰত গভীৰ দুখ থাকে চেনি খোৱা মানুহ এইবিলাক চিগাৰেটত ফিল ল'ব নোৱাৰে জানো তোৰ লাইফত প্ৰব্লেমবোৰ বহুত জলদি আহিছে কিন্তু সেই প্ৰব্লেমবোৰ বাদ দিব লাগিব লাহেকৈ নতুন এটা জীৱন আৰম্ভ কৰিব পৰা হৈছা হ'ব দে ভাই তই মনটো মাৰি থাকিলে ভালো নালাগে তই মনটো মাৰি থাকিলে তাই আহিব নেকি তই ভাব নিজে ভাবচোন হ'ব দে আৰু এটা নতুন জীৱন আৰম্ভ কৰ মই জানো তাই ঘূৰি নাহে কিন্তু তাই যেতিয়া মোৰ লাইফৰ পৰা গৈছিল ন তেতিয়াৰ ফিলিংটো মই ক'ব নোৱাৰিম ভাই তোক তেনেকুৱা বেয়া লাগিছিল আৰু তাই যেতিয়া মৰিছিল তাইৰ এবাৰ মুখখনো চাব নাপালোঁ মই জানই চাগে ফিলিংটো কেনেকুৱা হ'ব বুজিছোঁ কিন্তু তই আৰু এটা কথা ভাবচোন এতিয়া চাপ'জ তোৰ ছাইডতে তাই বহি আছে আৰু তোৰ এই কথাবোৰ শুনি কিনে তাই নিজে মনত আঘাত লৈ আছে তোৰ কেনেকুৱা লাগিব তই নিজে ভাবচোন বেয়া লাগিব জানো এতিয়া মানে তোৰ কাহিনীবোৰো মই বুজি পোৱা হৈছোঁ তাই বেয়া পোৱা কামবোৰ তই এতিয়া কিয় কৰি আছা তই চিগাৰেটটো পেলাই দে ভালৰ কাৰণে কৈছোঁ দে থেংক ইউ ভাই তই যিখিনি কৈছা মোক সেইখিনি কথা মোক বেলেগে নকয় ভাল লাগিল কোনোবা যে এনেকৈ আছে মোক ক'বলৈ ভাল লাগিল ভাই তই মোৰ কোন হয় ফ্ৰেণ্ড হয় ফ্ৰেণ্ডৰ মাজত কি থেংক ইউ কি চৰি এইগিলান বাদ দিয়ে থেংক ইউ চৰি এইগিলান নালাগে আমাক তই অকল ভালে থাক সেইটোৱে লগৰ মাজত এই কলিৰ যুগত যে কোনোবা ভাল মনৰ মানুহ আছে বা মই পাইছোঁ ভাল লাগিছে মোৰ সেইকাৰণে মোক থেংক ইউ কৈছোঁ বুজিছ আৰু অলপ ন ভাই নিজে অলপ চেনি খোৱা কমাবি নহ'লে এই চেনিটো খালে ন এদিন ধৰ পেলু হ'ব পেলু আৰে এইটো চেনি নহয় বে এইটো প্ৰটিন হয় প্ৰটিন গম পাইছনে নাই এই প্ৰটিনটো মোকো লগা হৈছিল চালা কিনে গৈছোঁ পাবি দে পাবি টেনশ্যন নাই আমি আছোঁ ন লগকেইটা ঠিকে আছে আজিকালি ভাই মই পঢ়া শুনাত মন চন নোবহা হৈ গৈছে কি কৰা যায় এটা কথা ভাবিছোঁ ৰে কি কথা কালি লজিক আৰু ইকনমিক্সৰ টিউশ্যন ল'বি নেকি ক'ত কালি মৰ্ণিং লগ ধৰোঁ তেনেহ'লে টাইমটো লগ ধৰি কওঁ ৰাতিপুৱা লগ ধৰোঁ দুটাইও ঠিক আছে কালি পিছে মই ওলাই আহিম তই মোক ফোন কৰি দিবি হ'ব হেল্ল' দেহা কোৱা নাই ৰ'বা কাৰ্তিক মই এনেই বহি আছিলোঁ ইয়াত দুইজন গৈছোঁ দেহা গৈ আছোঁ লাভ ইউ হ'ব দিয়া গৈ কিনে কৈ আছোঁ যাই আছোঁ লাভ ইউ ঘৰত যাওঁ বোলে কোনে মাতিলে মায়ে ফোন কৰিছিলে মায়ে ফোন কৰিছে মাকটো দেখা বুলি মাতা ভাই এইটোৰ কথা গম পাই গৈছোঁ ভাই তুমি মিছা আৰে কি জানা তই মায়ে দিনা মোক এনেকুৱা চৰদা মাৰিছে না বহুত মাৰে ৰে বহুত ষ্ট্ৰিক আমাৰ মা গাৰ্লফ্ৰেণ্ডৰ পৰা চব খাইছে সেইটো কওঁ তই যিখিনি কথা কৈছ ন ভাল লাগিছে গাৰ্লফ্ৰেণ্ড নহয় বে মই গাৰ্লফ্ৰেণ্ড ল'বি মই আছোঁ না গাৰ্লফ্ৰেণ্ড নহয় কিন্তু গাৰ্লফ্ৰেণ্ড পতাই দিমতো গম পাইছনে নাই বল যাওঁ বল গার্লফ্রেন্ডের কাজ করবি আমি আমার ফ্রেন্ড করে নাকি আর বল
হেল্ল', হেল্ল', ক'ত আছা? এই আছোঁ ৰ'বা অলপ বাহিৰত। কিয় অধিৱেশন আজি আহিম বুলি কৈছিলা, কি হ'ল? নাই, মোৰ কিবা কামত বিজি হ'ব লগা হ'ল তাৰ। তুমি যোৱা অকলে। এই ইমান আশা কৰি আছিলোঁ লগ পাম বুলি কিনে। দিয়া দিয়া, ৰাখোঁ দিয়া, মোৰ কথা পাতিব ইচ্ছা নাই মানে। দিয়া। ইমান কম কৰিব পাৰা না, ধেমালিয়ে কৰিছিলোঁ। হ'ব, মই যাওঁ তুমি থাকা ইয়াতে। হ'ব এই ধুনীয়া ছোৱালী বিচাৰি গ'লে ভাল লাগছে। নিৰাম। মৌচুমী, হৈছেনে তোৰ? সদায় দেৰি কৰে কিবা, খং উঠে। কৰিলে নাই তই? মৌচুমী, মৌচুমী, হৈছেনে তোৰ? ইমান চিল্লাই আছা? তোৰ কি জ্ঞান বোলা বস্তুটো নাই? সদায় সদায় ৰখি থাকিব লাগে। আচ্ছা ব, মই ৰেডি হৈ আহি আছোঁ। সোনকালে আহ। ঐ হলদে মোৰ বাপৰে, তোৰ কাৰণে সদায় সদায় ইকৰ ক্লাছ কেইটা মিছ যায়। বৰ সোনকালে ঐ শুনা, এটা কথা আছে ক। আজি বোলে টিউশ্যনৰ এটা ল'ৰা আহিব। টিউশ্যনৰ চেণ্টাৰৰ তাতে কৃষ্ণই কালি ৰাতি কৈছিল। ভালে হ'ল দে, তই এনেও ল'ৰা ল'ৰাকে থাক, তাকে ফ'কাছ কৰিবি কৰিবলৈ। নালাগে দে, দৰকাৰ নাই। তই যে কৈছিলি সেইদিনাখন তোমাৰ আশাকেইটা ভাগ নকৰোঁ দিয়া, এনেকৈ ফোনত কৈছা এনেকৈ। আজি মোৰ ফ্ৰেণ্ড এজন আহি আছে ৰ ইয়াত। হয় নেকি? কি নাম আছিলে? নামটো কাৰ্তিক। সি আৰু বহুত দুখ, কিন্তু কম কিবাকে বুজাই লৈ আহিছোঁ আৰু টিউশ্যনৰ আমাৰ লগতে। কি হৈছে তাৰ? দুদিনমান হ'ল সি আৰু ভাল পোৱাজনী মানে ঢুকাইছে, তাৰে বাবে দুখত থাকে আৰু সেইটোৱে কাৰণ। হয় নেকি? ভালে কৰিছা দে। পিছে এটা কথা জানা নাই চাওঁ, আমাৰ লেপত কোনো এনেই নাহেতো। হয়তো আমাক কিবা শিকাবলৈ আহে, নহ'লে আমি যিবোৰ ভুল কৰিছোঁ সেইবোৰ ঠিক কৰিব আহে। হয়, কিন্তু মোৰ মতে এটাই কথা, চবৰ লগত চিনি পা আৰু লাইফটো এনজয় কৰা। তোৰ কথা কয় দে। তই বেয়াই পালি। হ'ব দে, মোৰ জানজনীৰ লগতে চিনি পোৱা লাগছে।
ইকনমিক্সৰ ক্লাছ ইয়াতে হৈ আছে নে তলত হৈ আছে অলপ হৈ আছে কেতিয়া হ'ব অলপ টাইম ৰৈ দিয়া অলপ হ'ব time। আৰু ঠিক আছে দিয়া থেংক ইউ কোন কোৱা মোৰ প্ৰাণৰ প্ৰাণ নাইকিয়া কি খবৰ আজি কলে কৰা নাই তুমি মোক দেখা सीसी कैमेरा असा आयला मी तुम्हाला याचा भागात दिलेला आहे ते म्हटलं मी तो पुरा आपले नाव घेऊ आता ते प्रोग्राम प्रोग्राम आहे तुझं नाव लिहिलं आहे आता तुझं नाही खाली काय आहे आता फॉरेस्ट ते बोला आणि सगळी जण नाही আজি তুমি ইমান সোনকালে আহিলা যে না খবৰ আহিছিল সেইকাৰণে জলদি আহিলোঁ तो स्टूडेंट सुबह निजर कॉपी और पेन ले लो हम बोर्ड जिखनी लिखी तुम्हारे कॉपी उठा लो इम्पोर्टेंट ओके सर হয় আজি ইমান চাই আছিলে কৈছোঁ নেকি হয় ঠিক আছে শুনিব কষ্ট কৰিব ওই এক্সামিন আছে নেকি মই নিজে আনন্দ খাই আজি কি করবা দিছলে তো দিছলে আহি গেলে মোবাইলত কথা পাতি আছা বুজি নাপাবি যেনেকা মানুহ জ্ঞানৰ প্ৰয়োজন হয় না মোক মৰমৰ প্ৰয়োজন বুজি পাইছা মৰম বিচাৰি দিছলে আছা অঁ বহুত পয়েন্টস ওকে এক্সামিন আছে নেকি মৰম हेलो एक्सामिन আছে নেকি ओके थैंक यू एग्जाम होए সাইলেন্ট ছাৰ যোৱাকালি হোমৱৰ্ক কেইটামান দিছিলে চেক কৰি দিব নেকি বেয়া কৰিছোঁ বুজিছালো তো স্টুডেন্টস আজিৰ বাবে এইখিনিয়ে কালি আমি ইউনিট 2 মাৰ্কেট এণ্ড ইটস ৰোল ইকনমিক্সৰ লেচনটো ডিছকাছ কৰিম থেংক ইউ ছাৰ থেংক ইউ ছাৰ थैंक यू सर ক্লাছবোৰ মিছ নকৰিবা এইবোৰ ঠিক আছে ছাৰ ओके सर ভাই সেদিন তোমার পেন ইউজ করা মানে বেয়া বা আর দেখে দিয়া হবে থ্যাংক ইউ তোমাক যদি মই বেয়াই পালোঁ হয় সেই পেনটো কিয় দিলি বাকী খবৰ কোৱা তুমি মই আগৰ পৰা চিনি পাওঁ নাই নাই তোমাৰ কথা কৃষ্ণই যে কৈ আছিল সেইকাৰণে কি কৈ আছ তই এইবোৰ কি কৈছিলা তুমি নাই নাই তাই এনেই লিখি বকিলি তাইৰ কথা মন নিদিওঁ ঐ তোমাৰ লগত কথা পতা হৈছিল যে আমি যাব পৰা হৈছোঁ ন এনেতো কালিতো আহিবই লাগিব ন আৰু কথা পাতিবই বছ পাইছা ইয়াতে চাওক বা পাহি তই কেতিয়া ইমানকে কথা পতা হলি তইতো কাৰ লগত এনেকে কথা নাপাত কাৰণটো প্ৰেমত পৰিছে যে সেইকাৰণে এ নহয় অ' হয় দিয়া গম পাইছোঁ কিন্তু এটা কথা জান তাৰ এটা প্ৰব্লেম আছে তাৰ যিটো গাৰ্লফ্ৰেণ্ড সেইজনী ঢুকাইছে তো সেইকাৰণে তাক যদি মন বেয়া কৰি একো কথা নকওঁ
তোমাৰ চোন হাজবেণ্ডৰ কি আছে? সঁচাকে গম নাপাওঁ দেই এতিয়া আহিব বুলি কিনে বা তোৰে দিন আৰু কিবা যা দিয়া দে দুটাই যাবা ভালকে কালি লগ পাম দিয়া বাই 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 ভালকে যা মৌচুমী অ মৌচুমী অঁ আজি গাটো ভাল লগা নাই মোৰ মাৰ লগত ডক্টৰৰ তাতে যাব লাগিব তই মোক ফোন কৰি কৈ দিব পাৰিবি আৰু মোৰ মনতে নাছিল গা বেয়া লাগিছিল বুলি ফোন কৰি দে হ'ব দে যা অঁ দে যাবি নহ'লে অঁ আজি মোৰ নাই যে কিয় তাইৰ গাটো বোলে বেয়া সেইকাৰণে অহা নাই আচ্ছা আজি চোন কাৰ্তিক আৰু কৃষ্ণও অহা নাই তাকে নাম লোকেশ্যন আহি পালা ইমান দেৰিকে কৰিলা এই ঘৰৰ পৰা আহোঁতে অলপ দেৰি হ'ল সেইকাৰণে পানী খাবা দিয়া ভাল লাগিছে থেংক ইউ নাই যি তোৰ ক্লাছটো কৰিব নোৱাৰি মাৰ লগত বজাৰ কৰিব লগা আছে এঘণ্টাহে ক্লাছ কৰি যাব লাগিব আহিবতে যে দেৰি হ'ব সেইকাৰণে বজাৰখিনি কৰি লওঁ ক্লাছটো কৰি যাওঁ আৰু তই বজাৰ যাবি যে অঁ মই যাওঁ তোমালোক বাইদেউ মই আনিছোঁ দিয়া ভালকৈ যাবি অঁ অঁ দিয়াৰ বাবে থেংক ইউ ভালে আছা তুমি আছোঁ তুমি বেয়া নাপাওঁ যদি আগতে আহিবা ভালে আছোঁ এটা কথা সুধো সোধা তোমাৰ কি অকল কৃষ্ণাই প্ৰেম স্কুল টাইমত যেতিয়া আছিলোঁ ন মই তেতিয়া আছিলে বহুত বন্ধু আছিলে মোৰ কিন্তু যেতিয়া স্কুল পাছ কৰিলোঁ স্কুলৰ পৰা পাছ হ'লোঁ তেতিয়াৰ পৰা লাহে লাহে বন্ধুবোৰ কমিব ধৰিলে আৰু সিহঁতে নতুন বন্ধু পালে আৰু এতিয়া কৃষ্ণই আছে মোৰ বন্ধু আৰু ছোৱালী ফ্ৰেণ্ড ছোৱালী ফ্ৰেণ্ড তুমি আছা তোমাৰ লগত কথা পাতোঁ তাৰপিছত ভাস্বতী আছে আৰু মৌচুমী আছে আৰু তোমাৰ ল'ৰা ফ্ৰেণ্ড মোৰ ল'ৰা ফ্ৰেণ্ড তেনেকৈ নাই কিন্তু এজনৰ কথা বাকিয়ে কথা পাতি আছে কোন সেইজন কিছুমান কথা নক'লে ভাল হয় নেকি ৰ'বা তুমি লৈ লোৱা তোমাক ভাল লাগিব কেনেকুৱা লাগিছে প্লেচটো ধুনীয়া
তুমি কি ইয়াত সদায় আহা? সদায় নাহোঁ, মাজে মাজে আহোঁ যেতিয়া মোৰ মন বেয়া লাগি থাকে। আচ্ছা, তোমাৰ কি মন বেয়া কাৰণে আজি মোক লৈ আহিলা? মোৰ মন বেয়া কাৰণে তোমাক অনা নাই, তোমাৰ মন বেয়া যে সেইকাৰণে আনিছোঁ। মোৰ মন বেয়া বুলি তুমি কেনেকৈ গম পালা? কালি যে তুমি কৈছিলা যে কিছুমান কথা নক'লেও ভাল লাগে বুলি, তেতিয়া বুজি পাইছোঁ যে তোমাৰ মন বেয়া। মোৰ কথা তুমি কেতিয়া পাহৰি গ'লা ইমান? এতিয়াৰ পৰা। আচ্ছা, কথা ক'ব কিন্তু তুমি জানা, কিন্তু তুমি মেইন কথাটো চাগে বুজিয়ে নাপালা। কিছুমান কথা ন জানি কিনেও নাটক কৰি থাকিব লাগে। হয় নেকি? ৰ'বা, এইটো চকলেট লোৱা আৰু মোক ঠিক কৰা, নহ'লে তোমাৰ সেই ফ্ৰেণ্ডজনে আৰু মোক বেয়া কৰিব। এই ফ্ৰেণ্ডজনৰ কথা পিছত গম পাবা। বলাই হেল্ল', শুনচোন, তোক যে এটা কাম দিছিলোঁ, কি হ'ল? ছোৱালীজনী যে আহি নাপাল। চা, মই সেইবিলাক নাজানো। মোৰ ভোক লাগি আছে, তই জল্দি ছোৱালী পঠা মোৰ তাত। নেক্সট টাইম যদি ছোৱালী আহি নাপায়, চাই ল তোক কি কৰি আছোঁ। মোৰ সেইটো ভোক লগা নাই ভাই, তইও জানো মোৰ কোনটো ভোক লাগি আছে। তই নেক্সট টাইমত যাতে ছোৱালী টাইমত আহি পায়, নহ'লে কথা বহুত বেয়া আছে তোৰ। দে দে। কি হয়? আচ্ছা, কি কৰি আছে ইয়াতে? আছোঁ ৰ এনে। বাকী জিফৰ খবৰ কেনেকুৱা? আছিলে ভালে। আজি তোক এটা কাম দিম। কি কাৰণে? কামটো খালি তই ভালকৈ কৰিবি, যাতে একো ভুল নকৰা। কামটো যদি হৈ যায়, তোক মই 2000 টকা দিম। 2000 কম হয় নেকি? হ'ব দে, কিবা এটা দিম দে। কিমান লাগিব তোক? দে 2000 দিবি দে। কি কাম ক? কামটো এনে ছোৱালীৰে কাম। তই তাইক খালি মোৰ ওচৰলৈকে আনিব লাগে, বছ সেইটোৱে। তাইক মই 500 দিম, তোক সেই আনি দিয়া হৈ কিনে তোক মই 2000 দিম। তই যি কৰা কৰিবি, বুজছা? তই ইমান পইচা ক'ত পালি? আৰে ভাই, দেউতাই চাকৰি কৰে, মোৰ পইচা ৰাখাল আছিল নহয়। সেইটো হয় দেচোন। কামটো যাতে ভুল নহয় দেই। হ'ব দে। দে বল, চিগাৰেট খাই। ৰাতি 12টা বাজিল, এতিয়া কোন আহিব পাৰে? ইমান ৰাতিখন। এইবাৰে পাহি এনেকৈ ভয় খোৱা কাৰণে বেয়া নাপাবা দেই। তুমি আছিলা? মই আছিলোঁ। ইমান ৰাতিখন আহিছে যে? এনে তোমাক ছাৰপ্ৰাইজ দিব আহিছোঁ। থেংক ইউ নোপোৱা নেকি মোক? থেংক ইউ। থেংক ইউ।
কি এনেকৈ চাই আছা মোক মোৰ বাবে তোৰ বাৰ্থডে নহয় নেকি আজি অঁ আচ্ছা থেংক ইউ ইমান ৰাতিখন মানুহ আহেনে মই আহোঁ কাৰ লগত আহিছা তুমি ইমান ৰাতিখন কৃষ্ণৰ লগত আহিছোঁ এই কৃষ্ণ ওলাই আছোন অঁ দে অঁ হেপী বাৰ্থডে পাহে থেংক ইউ তুমি ইয়াৰ লগত আহিছা অঁ ইয়াৰ লগত আহিছোঁ দিয়া আহা ভিতৰত আহা বল বহা ইয়াতে বহা অঁ তুমি এটা কাম কৰা নহয় তুমি ভিতৰত যোৱাচোন কিয় এনেই যোৱা কোৱা আকৌ কিয় এনেই যোৱাচোন তুমি অলপ টাইমৰ কাৰণে অলপ টাইম দিয়া হ'ব দিয়া বহা বহিছোঁ হ'ব পিছে কেক ল'ব পাৰি অঁ আনো নেকি তুমি অঁ আনো দে তই বাজাবি না মই বাজাওঁ তই যা দে মই যাওঁ শুনিছ আজি কাৰ্তিকে পায়েৰ কাৰণে কেক আনিছে অঁ তোৰ তাতেও খাটিব পাৰোঁ তোৰ বাৰ্থডে দিনা কিন্তু না তোৰ বাৰ্থডে দিনা তোৰ বেষ্ট ফ্ৰেণ্ডকে কাটিম বুজিছ অঁ ভাই তই ফোনটো থ মই তাইক লৈ আহোঁ কি কৰি আছা তোমালোকে এইবোৰ চকুটো বুলিবা ফোন পেলাই চোৱা হেপী বাৰ্থডে থেংক ইউ কেনেকুৱা লাগিল ভালে লাগিল ফুকুৱা নুমাবো হেপী বাৰ্থডে টু ইউ হেপী বাৰ্থডে টু ইউ হেপী বাৰ্থডে ডিয়াৰ পাহি হেপী বাৰ্থডে টু ইউ থেংক ইউ দেই ৰবা কথা মোৰ কাৰণে কাটিবি আৰু মই খাব লাগিব ন মোৰ লোৱা পাহি হেপী বাৰ্থডে থেংক ইউ Happiest birthday to you. পিছত কলেজত পাৰ্টি এটা দি দিবি সৰু চাই ঠিক আছে দে হয়নে নহয় হ'ব দে যে কেকটো থবা খাবা চবে দিয়া তেনেহ'লে যাওঁ আমি বাই 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 পাহৰি নাযাবি আৰু কলেজত পাৰ্টি যদি দিবলৈ হয়নে নাযাতে তাতে আহিবি তেনেহ'লে আমি যাওঁ কালি কলেজ যাবা নহয় অঁ যাম কলেজত যাম টিউশ্যনো যাম যাওঁ দে কাৰ্তিক অঁ কোৱা কৰি এটা ফোন কৰি দিবা এই ৰাতি ঠিক আছে হ'ব দে দে কোৱা ওলাই কৃষ্ণ যাবি অঁ দে তুমি নেকি ছোৱালী কামটো কৰিব পাৰিবিনে এতিয়া বহা ভালকৈ যাব লাগিব পইচাটো ৰাখাবি অকণমান দি আছোঁ দে যাওঁ দে
কালি ৰাতি গৈছিল বোলে বাৰ্থডে সাৰপ্ৰাইজ দিব তাকে সি ৰাতি 12টা বজাত আহিছে কেক কাটিবৰ কাৰণে মই বোলো ইমান ৰাতি কোন আহিল সি ৰাতি 12টা বজাত কেক কাটিছে বাহ ইমান সোনকালে ইমান ভাল বেষ্ট ফ্ৰেণ্ড হৈ গ'লি নে দুটাই তেনেকুৱা কথা নহয় এনেকুৱা নালাগে যে তাৰ মনত কিবা দুখ চলি আছে ল'ৰাটো ইমান ধুনীয়াকৈ কথাও পাতে ভালদৰে কেয়াৰো কৰে কিন্তু এটা প্ৰব্লেম সি সৰু সৰু কথাতে মন কৰে তেনেহ'লে বহুত ভাল কথা কিন্তু তাৰ মনটো বেয়া হ'ব নিদিবি নাই নিদিওঁ মৌচুমী কি ভালেই পোৱা নাই তাকেতো কিবা হ'ল তাই ফোন কৰিব লাগিব আজি আহিছে কালি ৰাতি পিছে কাৰ ঘৰত ডিউটি দিব গৈছিলা নহয় পাহিয়ে কেক এটা অৰ্ডাৰ দিছিল তাকে দিব গৈছিলোঁ হয় নেকি তেনেহ'লে পাহি পাৰ্টিজন আৰম্ভ হ'ব দিব পৰা হৈছে দিম দে আহিলা কোন আহিছে ৰহা মই আহি আছোঁ কাটি বহুত বহুত ধন্যবাদ তোমাক কালি তুমি যেনেকৈ ছাৰপ্ৰাইজ দিলা সঁচাই ভবা নাছিলোঁ মোৰো যে এনেকৈ বাৰ্থডে চেলিব্ৰেট কৰিব পাৰিম বুলি থেংক ইউ হয় নেকি ৱেলকাম মানে মই এনেকৈ ভাবি আছিলোঁ যে আৰু এনেকৈ ছাৰপ্ৰাইজ দিম বুলি ফাইনেলি তোমাক যিটো তুমি হেপ্পী হৈছা মোৰ ভাল লাগিছে মানে কি জানা ময়ূৰী যে আছিল মোৰ এক্স তাইকো মই এনেকৈ ছাৰপ্ৰাইজ দিম বুলি ভাবিছিলোঁ কিন্তু জানাই কি হ'ল তাইৰ লগত তো দিব নোৱাৰিলোঁ তো ভাবিলোঁ যে কাৰোবাক এনেকৈ দিম তো তোমাক দিলোঁ যিহেতু তুমি মোৰ লগত কথা পাতা ভালকৈ তো তোমাক দিলোঁ মই তুমি এনেকৈ হেপ্পী হৈছা তো মই ভাবিলোঁ যে মই হেপ্পী কৰিব পাৰিছোঁ তো ভাল লাগিল মোৰ ভাল পাওঁ মানে ভাল পাওঁ পাই দিম যদি তাই পাৰ্মিশ্যন দিয়ে যে কাৰোবাক ভাল পাব তেতিয়া পাওঁ ডিষ্টাৰ্ব দিলে নেকি নাই নাই ছাৰ আহিছে বেয়া নেকি তোমাক আৰু কি বেয়া পাম মই এটা কথা ভাবিছোঁ মই যদি তোমাৰ মোৰ নিচিনা হ'ব পাৰিলোঁ তাৰ ইচ্ছা লাগিছে মানে এক্সট্ৰা বেড আছে নেকি শুনাচোন ভাই এক্সট্ৰা বেড আছে নেকি মোৰ ইচ্ছা এতিয়ালৈকে চোন সি আহিয়ে নাপালে আহিব দে ঘৰৰ পৰা ওলাওঁতে দেৰি হ'ল চাগে কালিকা মাতা নাছিল তাক ইমানবাৰ সি মাতি আছিল মনটো ভাল লগা নাছিল মাতি এটা কাম কৰিবি নহ'লে তাক এবাৰ ফোন কৰি চাবি তাৰো মনটো বেয়া হৈ যাব পাৰে ন ঐ শুনচোন তোৰ পৰা মোক সেই ৩,০০০ টকাটো লাগিছিল তোক যে মই দিছিলোঁ কি মিলাব পৰা নাই চা ভাই তোক যেতিয়া লাগিছিল মই দিছোঁ তই ঘৰলৈকে ল'ব আহিছিল এতিয়া আকৌ এনেকুৱা নকৰিবি যে মই তোৰ ঘৰলৈকে যাব লাগে ভালে ভালে মোক 2 দিনৰ ভিতৰত পইচা দে কি বে ননচেন্স নেকি বে তই চা ভাই আলটু ফালটু কথা নকবি আৰু কেনেকুৱা নকৰিবি যে মই তোৰ ঘৰত যাব লাগে নহ'বা তইও জানা তোৰ কথা বহুত বেয়া হ'ব
ভালকৈ কৈছোঁ কিন্তু তাক আৰু হাৰ্ট নকৰিবি আৰু তইও হাৰ্ট নহ'বি। মইতো সদায় বিচাৰোঁ সি হেপি থাকক বুলি। দে হ'ব দে, মন বেয়া কৰিব নালাগে। দে চা ভাই, তোক 2 দিনৰ সময় দিছোঁ, তই মোক খালি পইচাটো ৰিটাৰ্ণ কৰি দে, নহবা তোৰ ঘৰলৈকে যোৱাৰটো তই নিবিচাৰোঁ বা ময়ো নিবিচাৰোঁ। কি মৰ্জি চাই থকাটো কি ধুনীয়া চোন দে। এনে পইচা ৱেষ্ট কৰি আছোঁ। কি ধুনীয়া দে। এতিয়া অসীমক ফোন কৰিব লাগে, তাৰ ওপৰতো চবেই দি তই কিয় মাতিছিলি ক? বচোন বা কাষতে এজনী ছোৱালীক চিনি পাওঁ। তাৰে কাষতচোন মোৰ জনী, একটো চিনি নাপাওঁ। সেইকাৰণে তোক মই সুধিছোঁ, তোৰ কাষৰজনী যে তোৰ, সেইকাৰণে তই চাগে চিনি পাব পাৰা। এজনী ছোৱালী মোৰ বহুত ভাল লাগে, বহুত মানে বহুত। তাইক লাগে মোক যেনেকুৱা নহওক। আগৰজনী যে আনি দিছিলি, এনেকুৱাকৈ একোৱে আনি দিব লাগে। তোক মই 2000 টকা নহয়, তোক মই 5000 টকা দিম। ইমান সহজটো নহয় এনেকৈ আনা। চা ভাই, তোক মই 2 দিনৰ টাইম দিছোঁ। 2 দিনৰ সময়ত তই মোক আনি দিব লাগিব, যেনেকুৱা নহওক তেনেকুৱা। টাইম লাগিব অলপ, চাওঁচোন চেষ্টা কৰিম পিছত। দে হ'ব দে। তোৰ হাতত কি হ'ল? এই অলপ লাগি গৈছে ৰ। দে হ'ব দে, ভালকৈ কৰিবি কামটো। দিনটোতো ফোনত তাৰ প্ৰতি একো কামেই নাই। কিমান কথা পতা ৰ'ব দেখুৱাও মোবাইলটো। হ'ব দে, কাটব দিওঁ দে। অ ভাই, পাৰিব নাচোন? অ ভাই, ঐ শুনাচোন। কলেজ পাতি নাযায় নেকি? তুমি কৰক। গম পাব মই চিনি নাপাওঁ। তই কেনেকুৱা চিনি? পাওঁ আৰু কি লাগে। দে দে। ক'ত ঘূৰি আছা চিন্তা কৰি? নাই এনেই কাম এটা আছে। গম পাইছোঁ দিয়া তোমাৰ কি কাম। এই দেৱৰ এই ছোৱালীৰ পিছফালে পৰাত বাৰী তোমাৰ কিবা কাম আছে নেকি? তোমাৰ জ্ঞান দিয়া ভালে। কথা কওঁ নে, কিন্তু মই ভাল পাওঁ, সেইকাৰণে এনেকৈ বুজাই আছোঁ, গম পাইছা? হ'লে মোৰ কোনো দৰকাৰ পৰে নাই তোমাক এনেকৈ বুজাই থাকিবৰ কাৰণে। তোমাৰ এই জ্ঞানবোৰ শুনিবৰ কাৰণে মোৰ হাতত সময় নাই। ঠিক আছে বাৰু, তোমাৰ যদি শুনিব সময় নাই, গম পাবা নহয়, যেতিয়া বিপদত পৰিবা তেতিয়া গম পাবা। কোনো নাহে তোমাৰ ওচৰত মোৰ বাহিৰে, গম পাইছা? এতিয়া নুশুনা বাৰু, ঠিক আছে, পিছত গম পাবা। হ'ব দে, তুমি থাকা, মই যাওঁ। কি হ'ব আৰু কোচিং চচিং বাদ দি এনেকৈ দেৱৰ পিছত এনেকৈ দেৱৰ পিছফালে দেৱক ছোৱালী লাগিতো চিঞৰি থাকে নহয়। এই তাৰ কাৰণে সি ছোৱালীৰ পিছে ঘূৰি আছে এতিয়া। অলপ বুজাব নোৱাৰিম। কি বুজাম কচোন? ইমানখিনি বুজাইছোৱে, বুজিয়ে নাপায়। যেতিয়া বিপদত পৰিব তেতিয়া গম পাব, আহিয়ে মোৰ ওচৰতে বহিব, তেতিয়া গম পাব মোৰ দিন থকা বাপেকে। দে হ'ব দে, ঘৰ যায় নাস্তা। তোৰ কাৰণে এটা পাৰফেক্ট ইনফৰমেশ্যন লৈ আহিছোঁ, শুনিলে পাগলাই যাবি। দে বাহ, পাগলে কৰিবি নেকি তই? দে কৰচোন, কৰ পাগলে কৰা যিটো ক। তই যে কৈছিলি ছোৱালীজনীৰ কথা, খাইছিটিৰ লগত থকাজনী। অঁ, তাইৰ নাম হ'ল পাহি, আৰু তাই বৰ্তমান ছিংগল যে। ছিংগল? অঁ, আৰু টিউশ্যনৰ টাইমিংটোতো তই জানাই। অঁ, সেইটোতো জানো বাৰু, কিন্তু ভাই মোৰ এটা সন্দেহ যে আজিৰ যুগত ইমান ধুনীয়া ছোৱালী ছিংগল কোনো ট্ৰাই কৰা নাই নেকি? সঁচাই ছিংগল হয়।
হে প্ৰভু ধন্যবাদ বাট খেলটো বহুত ইজি হৈ যাব অলপমান হাৰ্ড কৰিলে ভাল হ'ব নেকি চলো আজি যাই কিনে প্ৰপ'জ কৰিবি নেকি তই অলপ ইমান জল্দি নহয় চব বস্তু বুজিছানে কিবা এটা কৰিব লাগিব বল চাহ খাই দি দে ব'ল আৰু ইমান ধুনীয়া খবৰ দিছে যদি চাই থাকিবি এতিয়া মই কি কৰোঁ দে বহ চাই আজি ইমান দেৰি লগাই আছিলে ইমান সাহস কৰি আহিলোঁ আৰু আজিৰ দিনতে তাই দেৰি লগাই আছে ঐ আহিছেচোন দেই শুনাচোন ভাই এটা কথা ক'ব লগা আছিল বহুত দিনৰ পৰা তোমাক ইণ্টাৰেষ্ট দি অহা দেখা পাই আছোঁ আমি ফ'ল' কৰি আছোঁ আৰু মানে তোমাক কৈছোঁ যে মই তোমাক বহুত ভাল চৰি মোৰ একচুৱেলি আগৰ পৰা ভাল পোৱা আছে গতিকে এইবোৰ কথা ভাবিব পাৰি তুমি কি বিশ্বাস কৰা নাই নেকি নে বুজি পোৱা নাই মানে ক'ব কি বিচাৰিম কৈ আছোঁ আই ৰিয়েলি লাইক ইউ তুমি কি বুজি পোৱা নাই নেকি তোমাৰ নামটো দেৱ নহয়নে অঁ হয় তুমি কেনেকৈ চিনি পাম তুমি জানো ছোৱালী বিচাৰি নাথাকা আচ্ছা ৰ'বা বাৰু মই বাৰু তোমাৰ হৈ যাম কিন্তু তাৰ আগতে তুমি ৰিয়েলি স্পেলিংটো কোৱাচোন ৰিয়েলি এই সামান্য ৰিয়েল স্পেলিং কোৱা RAWALLY আৰে তুমি কি বুলি ভাবিছা বাবা এই সামান্য ৱৰ্ডটো তুমি ক'ব পাৰা নাই গতিকে এইবোৰ কাম বাদ দি তুমি পঢ়া কামত ফ'কাছ কৰা চাওক আঁতৰি দিয়া সেইখনৰ পৰা বাহিৰে বাহিৰে মন্দিৰটো এতিয়া ভালো লাগিল ন না আজিও নাহিল টিউশ্যনত এটা কাম কৰোঁ নেকি অহাকালি নহ'লে যাম দে নহ'ল তাৰ ঘৰত এবাৰ দুটামান গালিও দি থৈ দিম পাৰি হ'ব না সুধি চাওঁ আৰু সুধিছোঁ নাযায় যিহেতু হয়নে কাৰ্তিক অ' কাৰ্তিক হয় আৰু মানে কাৰ্তিকৰ ফ্ৰেণ্ড মই পাহি আমাৰ হাস্তি কাৰ্তিক ঘৰত নাই নেকি কাৰ্তিকটো ঘৰত নাই তো ওলাই গৈছে আচ্ছা তাৰ ফোনটো অফ দেখাই আছে মোবাইলটোতো মোৰ হাততে জমা দিছে আৰু সি এইকেইদিন ভালকৈও থকা নাই সি ঘৰতে ৰুমতে আহি সোমাই থাকে এনে কেতিয়ালৈকে আহিব সি আহিবই চাগে তোমালোকে বহা অলপ মই পানী লৈ আহোঁ ঠিক আছে এটা কাম কৰোঁ নেকি কৃষ্ণটো জানে চাগে কাৰ্তিক ক'ত যায় এবাৰ তাক সুধি চাওঁ নেকি কল কৰি কিনে সুধিছা এবাৰ হা না হেল্ল' কৃষ্ণ ক'ত আছ তই অঁ আমি মানে কাৰ্তিকৰ ঘৰত আহিছিলোঁ হা সি ঘৰত নাই আৰু মোবাইলটোও থৈ গৈছে লগতে তই এটা কাম কৰিবি নেকি এয়া তই এবাৰ চাচোন মানে কাৰ্তিক সদায় যোনটো জেগাত যায় সেইটো জেগাত যাই কিনে এবাৰ চাচোন চাই কিনে মানে তই যদি তাক পাৰিলে লৈ আহিবিচোন এবাৰ মানে ঘৰলৈকে লৈ আহ আমি তাৰ কাৰণে ৰৈ আছোঁ মানে ইয়াতে অঁ ঠিক আছে দে অঁ হ'ব দে আহি আছে দে কৃষ্ণ লৈ আহিছে মানে কৃষ্ণই তাক লগ কৰাৰ পিছত লৈ আহিব বুলি কৈছোঁ আৰু তোমালোক কেতিয়া আহিলা বলা নহ'লে তোমালোকে মোৰ ৰুমত অঁ ঠিক আছে দে আহা
পিছত তোমালোকে কেতিয়া আহিলা? হ'ল অকণমান দেৰি কি হৈছে পিছে তোমাৰ না তুমি টিউশ্যন যোৱা না তুমি আমাৰ ফোন ৰিচিভ কৰা না আমাক লগ কৰা প্ৰব্লেমটো কি মানে তোমাৰ এটা ইয়াক গালি দিয়াচোন ইয়াৰ বৰ বেছি হৈছে নহয় মানে ক'ত আছিলা তুমি তোমাক যে ইমান ফোন কৰি আছো আমি ফোনটোতো ঘৰত থৈ গৈছা এবাৰতো ৰিচিভ কৰিব পাৰা কি হৈছে তোমাৰ খুলি কোৱা চৰি মই মানে কেইদিনমান আগতে ময়ূৰ বাৰ্থডে গ'ল তো তাই কথা মনত পৰিলে লগতে এতিয়া তোমাক মই পিছফালৰ পৰা মাতি আছিলোঁ কিন্তু তুমি মোক নামাতিলা মই পেনো খুজি আছিলোঁ কিন্তু পেনটোও নিদিলা মোক তেনেকৈ ভাল নালাগিল মোৰ সেইদিনাৰ পৰা আৰু মই সেইদিনাৰ পৰা ঘৰতে বহি আছোঁ আৰু গধূলি ওলাই যাওঁ তেনেকৈ আছোঁ তোমাৰ যদি মন বেয়া এবাৰতো ক'ব পাৰা ন তুমি ঘৰত থাকি ইয়াতে কি মন ভাল কৰি আছা নিজেতো কষ্ট খাই আছাই বেলেগকো কষ্ট দি আছা তুমি অলপ বুজিবা হ'ব দিয়া চৰি আৰু এনেকুৱা নকৰোঁ থেংক ইউ এনেকৈ খিয়াল লোৱাৰ কাৰণে চুপ থাকা তুমি আৰু যদি নেক্সট টাইম এনেকুৱা কৰা ন তুমি চাবা কিন্তু নকৰোঁ আৰু এনেকুৱা চৰি চোৱা কাৰ্তিক কোৱা আৰু যদি তুমি এনেকৈ মোৰ পৰা আঁতৰি থকা নহয় সঁচাই কৈছোঁ সেই দিনটো মোৰ শেষ দিন হ'ব এবাৰ ভাবি চাবা কি কৈছা এইবোৰ তুমি এনেকুৱা বুজা মানুহ মই পালোঁ যদি মোৰতো কিমানটা লাগে এখন আছে দূৰ হ'ব দে বা তাক দুটামান লাগে এটা বুজোৱা মানে হ'ব দে দাহিমান তেল মি কান্দি বতৰ চকু চাই বাৰু যাব তেনেহ'লে বহুত দেৰি হৈছে ন আজি ভালকে মোক ইমান দেৰি শুনা তুমি এইবিলাক টিউশ্যন বাদ দিয়া মোবাইলটো মাক জমা দিয়া আৰু তুমি ইয়াতে মন বেয়া কৰি থাকিবা হ'ব ঠিক আছে বল শুনাচোন শুনাচোন পাৰি হাতখন এৰা নেৰু এৰা আগতে শুনা মোৰ কথা ইমান খং কিয় কৰিছা খং কৰিবলগীয়া কামেই তুমি কৰিছা কিছুমান মানুহৰ মন বেয়া থাকেতো বুজিব লাগিব মই বুজিছোঁ কাৰণেই তোমাক খবৰ ল'ব আহিছোঁ কিমান ফোন কৰিছোঁ গম পোৱা তুমি বুজিছা ফোনটো অফ কৰি থৈ দিছা না টিউশ্যন কৈছা মই জানো মই ভুল কৰিছোঁ কিন্তু ক্ষমা নকৰা নেকি মোক হ'ব দিয়া নে ময়ূৰে নিশ্চয় তুমি এৰি যাবা মোক মই তোমাক সেইদিনাখন কথা এটা কৈছিলোঁ মনত আছে আকৌ এবাৰ কোৱা মই যদি তোমাৰ ময়ূৰীৰ নিচিনা হ'ব পাৰিলোঁ হয় তুমি সেই কথাটো শুনাৰ পিছত তুমি মোক আজি আকৌ এনেকৈ কৈছা হ'ব দিয়া মন বেয়া নকৰিবা এতিয়া মন বেয়া নকৰিবা এনেকৈ কোৱাৰ লগে লগে মানুহৰ মন ভালকৈ নাযায় বুজিছোঁ এতিয়া মন ভাল কৰা জানা কিমান কষ্ট পাইছোঁ মই তোমাৰ কাৰণে যাওঁ মই ভালদৰে যাবা সঁচাই কৈছোঁ এই কাৰ্তিকটো বৰ বেছি কৰে অলপমান আহিব দেচোন আজি তাক ভালকৈ দি আছোঁ হ'ব দে ইমান খং কৰিব লগা একো নাই তো সি তোৰ লগত এনেহে লাগি থাকে এনেকৈ বেছিয়ে কৰে অলপমান সি কিবা হ'ব দে আৰু কি কৰিবি এনেকৈ থাকি ভাল হৈ যায় তোৰ হ'ব দে ব'ল পাহি যাম ক'ত যায় যাওঁ আৰু তোমাক কিয় লাগে সিদিনাখন যে কৈছিলোঁ তোমাক ভাল পাওঁ বুলি তুমি যে ভাবিছানে নাই
মোৰ এইবিলাক বস্তুত লাগি থাকিবলৈ একদম টাইম নাই, এইবিলাক এৰি দিয়া। যে তুমি কি কথাটো বুজি পোৱা নাই নেকি? মই তোমাৰ কাৰণে ৰিয়েলি ৱৰ্ডটো শিকি আহিলোঁ। তুমি যে ক'লা যে ৰিয়েলি স্পেলিংটো ক'ব কাৰণে। মোৰখিনিহে তুমি বুজি পোৱা নাই। মই যে তোমাক কৈ আছোঁ কথাখিনি, তুমি তোমাৰ মাথাত সোমোৱা নাই। চাওঁ, যাব দিয়া মোক। তুমি এটা কৈ আছা নাই? তুমি যে মোৰ কথাখিনি নিচিনাকৈ কৈ আছা। এই ৰাস্তাৰ মাজত অভদ্ৰামি নকৰিবা। তোমাৰ নিচিনা অভদ্ৰ মই নহয়। অভদ্ৰ বুলি ভাবিছোঁ নেকি? তই যে মোক এই ৰাস্তাত অভদ্ৰ বুলি ক'লি। তোক মই কোন বে তই ঠেকালি যে মোক এনেকুৱা? তই ফাৰ্ষ্ট সেইটো ক, তই কোন হয় ইয়াতে অভদ্ৰামি কৰিবৰ কাৰণে ছোৱালীৰ মাজত? হা? কোন বে তই ঠেক্কা দিব? ঠেকালি কাম হৈছে, হা? ঠেকালি না তই? নেক্সট টাইম যদি আৰু কিবা কৰা নহয় চাই থাকতে কি হয়। আজি বহুত মানুহ আছে কাৰণে তই বাচি গলি। তই নেক্সট টাইম ব'লা ব'লা। কোন আছিলি? দেৱ, কোন দেৱ? বহুত দিন হ'ল, সি ডিষ্টাৰ্ব দি আছে। চুপটো কোৱা নাই। অকলে হেণ্ডেল কৰিব পাৰিম বুলি ভাবিছিলোঁ, সেইকাৰণে কান্দিছিলোঁ। মানে তুমি হাতত ধৰালৈকে ভাবি আছিলা যে হেণ্ডেল কৰিব পাৰিম বুলি। তোমাৰ কিবা প্ৰব্লেম হ'ব বুলি ভাবিছিলোঁ। সেইকাৰণে আজি তোমাৰে হ'ল, তাৰপিছত মোৰ হ'লে হয়। হোৱা নাই একো। আৰু তুমি মোক কিয় কোৱা নাই? আমি ভবা নাই ন ইমানখিনি হ'ব বুলি কিনে, ভাবাই নাই, একেবাৰে ভবা নাই। ইমানখিনি কৰিব বুলি ভবা নাছিলোঁ। ব'লা ব'লা। হয় বুজি পাইছা? চাওঁ ভাই আহি সদায় পিন্ধি অহা যোৱা কৰে। এলেকাটো চুনচান বহুত দেখাটো পাইছে। আজি তাইৰ পৰা অপমানৰ ৰিভেঞ্জটো লৈ লওঁ, কি কৰ? হ'ব দে। দে বল। ধৰ ধৰ। পাহি 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 তুমি ইমান ৰাতি? ঠিকে আছা ন তুমি? তোমাৰ এটা বহুত বেয়া সপোন দেখিছোঁ মই অলপ আগতে। তোমাক মই ফোনো কৰিছিলোঁ, কিন্তু তোমাৰ ফোনটো অফ পালোঁ। সেইকাৰণে মই ইয়াতে আহিছোঁ টেনশ্যনতে। তুমি সপোন দেখাৰ কাৰণে ইমান ৰাতি এই ঘৰ আহি ওলাইছা? তুমি বুজি নাপাবা মই কেনেকুৱা সপোন দেখিছোঁ। সপোনহে, মোৰ একো হোৱা নাইতো। সপোন নহয়, এইটো বাস্তৱ যেন লাগিছিল মোৰ। কি হ'ব যে নহয় তোমাৰ লগত? একো হোৱা নাই, চোৱা ঠিকে আছোঁ মই। সঁচাইতো ঠিকে আছা তুমি? ঠিকে আছে। সঁচাইতো? ঠিক আছে, এনে ডিষ্টাৰ্ব দিছোঁ চাগে মই। হোৱা তুমি হোৱা হোৱা। খৰ্গ এটা নাচি দিবা। ঠিক আছে, ভালকৈ শুবা। কি যে হ'ব নহয় ইয়াৰ লগত। দাদা
চা ভাই কিবা এটা কৰিব যাই আছা বিপদত যাতে নফচাবি বুজি পাইছা না ভালৰ কাৰণে কৈ আছোঁ কি বিপদ বে একো যাতে বিপদ নহয় পিছত লাগি যায় চা ভাই আগতে যিমান ছোৱালী পাইছোঁ চব টাইম পাছ কৰি এৰি দিছোঁ তইও জানা আৰু তই জানা যে মই এজনী ছোৱালীক চালে মই বেলেগ ছোৱালী তাইৰ পৰা হাৰ মানি কিনে বেলেগত নাযাওঁ আৰু এইক মই প্ৰথম দেখোঁতে বহুত ভাল লাগি গৈছে এতিয়া এইৰ কাৰণে মই কাৰোবাক মাৰিব পাৰোঁ বিপদ মাতিও আনিব পাৰোঁ তই যাতে না মোক ৰখাব পাৰিবি না নিজে পিছত যাব পাৰিবি তই খালি মোৰ লগত লগ দিব পাৰিবি তই এতিয়া ভাবিছা তই কি কৰা মোৰ বুজাব লগা আছিল বন্ধু হিচাপত কৈছোঁ আৰু তোক বাকী কি কৰা কৰ বৰ্তমান মোক খালি সেইজনী ছোৱালী লাগে যেনেকুৱা নহওক হেল্ল' তই কাৰ্তিক নে অঁ শুন তই যদি পাহিৰ জীয়াই থকাটো বিচাৰিছ তই এতিয়াই অকলে আহ আৰু ভাবিছা তাইক আমি উঠাই লৈ আহিছোঁ তাইৰ লগত আমি যি টি কৰিব পাৰোঁ আৰু তই জান না আমি ইমানখিনি ভাল যে আমি এনেকুৱা এৰি দিম তাইক তোৰ ওপৰত কথা তই যদি তাইক যদি কিবা বুলি ভাব নাজানো তহঁতৰ মাজত কি চলি আছে কিন্তু তাইক মই বহুত ভাল পাওঁ আৰু তাইক লাগে সেইকাৰণে তোৰ লগত মই কথা পাতিব খুজিছোঁ তই অকলে আহিবি তই তাইক আকৌ লৈ আনা মূৰ্খামি নকৰিবি আৰু যদি তই লৈ আন আমাৰ বেছি টাইম নালাগে তাইক ইয়াতে খতম কৰি দিওঁতে দে তই 20 মিনিটৰ ভিতৰত ইয়াতে আহি পা দে তেনেহ'লে যাবা মই যাওঁ সিদিনা কাৰণে বেয়া পাই আছে নেকি মই কিবা কিবি কৈছিলোঁ চাগে ঘৰত ন হ'ব দে হেল্ল' হয় 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 নেকি অঁ থাক যাই আছোঁ কেক এটা অৰ্ডাৰ দিব যাওঁ ৰ'বা কেকৰ অৰ্ডাৰ লোৱা তুমি কেতিয়াৰ পৰা ষ্টাৰ্ট কৰিলা এই নতুনকৈ সোমাইছোঁ ৰ'বা জবটোত অলপমান পইচা লাগে ন নিজকে দিওঁ ৰ'বা দে জানা বাই বাই মাইকী ক'ত পলালা লগে লগে চলি কেনে কি হ'ল বে ইহঁতটো বহুত হাঁহি আছিল কি হ'ল ইহঁতটো বহুত হাঁহি আছিলি একা মাৰি কিনে ছোৱালীৰ আগত আজি কি হ'ল অখিল ক'ত আছিলি পইচা লাখ তোৰ লগত নাই মোক কি মানুহ পালি হৈছে নাই কি মানুহৰ কাৰণে নিজেতো অকলে লাগবা নোৱাৰাই তই হা শুন ৰ ভাই তোক বুজাই আছোঁ মই
কাৰোবাক যদি ভাল পোৱা না সন্মান কৰিব আহিব, অসন্মান নহয়, ঠিক আছে? মোক এইবিলাক জ্ঞান নিদিবি। দেখছা সি তোমাক এৰি এনে পলাইব, ভাবছা নেকি সি ভাল মানুহ বুলি? তাৰ কাৰণে তুমি ভাষ্যটো এৰিলা আৰু কাক এৰিবা এনেকৈ? বেয়া মানুহৰ লগত লগ নহবা, গম পাইছা না? ভাল হোৱা আৰু ভাষ্যটিক যাই কিনে চৰি ক'বা, তাই ৰখি আছে তোমাক, ঠিক আছে? যোৱা। মই বন্ধুত্ব মানে কি বুজি পোৱা নাছিলোঁ, জানো ন? এতিয়া বুজি পাইছোঁ। তুমি এতিয়াই বুজি পাইছা? মই কিমান দিন অকলে আছো তুমি জানা না? তই মাফ কৰি দি আৰু কেতিয়াও এৰি নাযাওঁ। আৰু মই নেক্সট আৰু সেইটোৱে ভুল কৰিম, আকৌ তোমাক মই মাফেই কৰিম। সঁচাকৈ কৈছোঁ এইবাৰ এৰি নাযাওঁ দিয়া। না মই মাফ কৰিম আৰু এইবোৰ মই আৰু অকলে থাকিব লগা হ'ব। নকৰোঁ এইবাৰ, চান্সে নোপোৱা এইবিলাক কৰিব। যদি পাওঁ ন চান্স নেক্সট টাইম, তুমি অকণমান 1% যদি মই চান্স পাওঁ যে তুমি আকৌ এনেকুৱা কৰিবা, মই সঁচাকৈ মই ৰিলেশ্যন খতম কৰিম। মই নোৱাৰোঁ আৰু মই অকলে থকাটো মই নিবিচাৰোঁ, নিজক দুখত ৰখাটো মই নিবিচাৰোঁ। নহয় আৰু তেনেকুৱা। চাওক ইমান দূৰলৈকে যে নকৰিবা ন? হেল্ল', অঁ মই বাহিৰত। অঁ ঠিক আছে, মই লৈ যাম দিয়া। শুনাচোন, তোমাৰ কি ঠাইখিনি খুব প্ৰিয়? মোৰ এই ঠাইখিনি প্ৰিয়, কিন্তু বেছিকৈ ময়ূৰে প্ৰিয় আছে। আচ্ছা, তোমাক কথা এটা কম বুলি ভাবি আছিলোঁ, ক'ব পাৰিমনে? কোৱাচোন। কেনেকৈ জানো কওঁ ভাবিয়ে পোৱা নাই, কিবা ভয় লাগি আছে। এক্সাম দিব যাবা নেকি তুমি? ভয় লাগি আছে? এক্সাম দিব নাযাওঁ, হ'লেও আৰু হয় নেকি? মই জানো তুমি কি ক'ব লৈছা, সেইকাৰণে মই ইয়াতে তোমাক লৈ আহিছোঁ। কোৱা মানে কোৱা আকৌ। মই তোমাক ভাল পাওঁ, তুমি মোক নিজৰ কৰি ল'ব পাৰিবা? কি হ'ল, একো নক'লা যে? কাৰ্তিক, কি ভাবি আছা? কি ভাবি আছা তুমি? তাই তোমাক ভাল পায়, তাইক হাৰ্ট নকৰিবা। মই তোমাৰ লগত সকলোতে আছোঁ, তুমি বৰ্তমান তাইক কেনেকৈ তাই নিজৰ কৰিম সেইটো কোৱাচোন। পাৰিবা, চেষ্টা কৰা। মই ভাবোঁ জানা বেলেগৰ কথা, কিন্তু মই নোৱাৰোঁ। পাৰিবা, তুমি এবাৰ চেষ্টা কৰি চোৱা, পাৰিবা তাইক নিজৰ। মোক প্ৰথমতে এইটো কোৱা, তুমি মোক এৰিও গৈছিলা। মোক বাধ্য কৰাইছিলে পৰিস্থিতি। তুমি মোক এবাৰো নক'লা যে তোমাৰ বেমাৰ হৈ আছিল বুলি। কাৰ্তিক, মই তোমাক দুখ দিব বিচৰা নাছিলোঁ। ঐ, কি
কি হ'ল অঁ কি ভাবি আছা নাই 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 কিবা ক'ৰবাত থকা যেন পালোঁ মই আকৌ চাগে মোৰ কথা মনত পৰিছে হ'ব আৰু দিয়া একো নহয় বাদ দিয়া এইবোৰ হ'ব নাই তোমাক এটা কথা কৈছিলোঁ ন যে কাৰোবাক ভাল পালে মই পাৰ্মিশ্যন ল'ম বুলি সেই পাৰ্মিশ্যন ল'লা পাৰ্মিশ্যন দিছে কি ক'লে কেনেকৈ হৈ যাম মোৰ এতিয়া ময়ো ৰখি আছোঁ মই তোমাক ক'লোৱে অথনি একো নক'লা তুমি মনে মনে ইফালে চাই তই ভাবি থাকিলা এতিয়া কোৱা মই যদি তোমাক পাৰ্মিশ্যন দিছোঁ নে নাই নাই মানে মই তোমাক ভাল পাওঁ ঠিক আছে তেনেহ'লে মাক কিবা বাহানা দিব লাগিব মই দিবা আৰু মোৰ কাৰণে তুমি এইখিনি কৰিব নোৱাৰিবানে ব'লা ব'লা যাওঁ ব'লা পিছত আৰু তোমাক গালি দিব ব'লা আৰু আহিবা অঁ